নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ আপোনাৰ গোল্ডেন কালাৰৰ আমুৰ কাপৰ পোনা লাগিব নেকি যদি লাগে স্ক্ৰীনত দিয়া কন্টাক্ট নম্বৰত এতিয়াই যোগাযোগ কৰক কম দিনত বিক্ৰীৰ বাবে উপযোগী হৈ যায় এই মাছ দ্ৰুত বৃদ্ধি পোৱা সাধাৰণ কাৰ্পতকৈ আন জাততকৈ 27% বেছি যৌন পৰিপক্কতা পলমকৈ প্ৰায় এবছৰ লাভ কৰে যোগান ধৰা খাদ্য গ্ৰহণ কৰে খাদ্য বা আন প্ৰজাতিৰ সাধাৰণ কাৰ্পৰ দৰে চৰ্বি কম হোৱাৰ বাবে পেটটো নলাকাৰ আকৃতিৰ আৰু আন জাতৰ সাধাৰণ কাৰ্পৰ তুলনাত সংকীৰ্ণ এই মাছৰ পুষ্টি গুণো উন্নত হয় গৰম বা ঠাণ্ডা যিকোনো পৰিৱেশৰ লগত সহজেই খাপ খাব পাৰে উচ্চ প্ৰতিৰোধ ক্ষমতাৰ ৰোগৰ দ্বাৰা সহজে প্ৰভাৱিত নহয় নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ এতিয়া আপুনি নগাঁৱতে পাব লোকেল শিঙি মাছৰ পোনা বেতনামী কাৱৈ মাছৰ পোনা আমুৰ কাপ মাছৰ পোনা যিকোনো মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে গুণগত মানৰ শিঙি মাছৰ খেতি কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব সাত পৰিপুষ্টি বজাৰ দৰ চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা শিঙি মাছ মাগুৰ মাছ আমুৰ কাপ মাছ তুলনাবিহীন অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছবিধ শিঙি মাছ পালনৰ কোনো ছিজন নাই যিকোনো সময়ত পালন কৰিব পাৰিব আপুনি শিঙি মাছ পুহিলে মৰ্টেলিটি কম হয় অসমৰ যিকোনো জিলাৰ পৰা আপুনি মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব আপোনাৰ যদি 1 বিঘা মাটিৰ পুখুৰী আছে 1 বিঘা পুখুৰীত আপুনি 10 কুইণ্টেলৰ ওপৰত শিঙি মাছ উৎপাদন কৰিব পাৰিব 10 কুইণ্টেল শিঙি মাছৰ দাম প্ৰায় 5 লক্ষাধিক টকা আপোনাৰ যদি শিঙি মাছৰ পোনা কাৱৈ মাছৰ পোনা আমুৰ কাপ মাছৰ পোনা লাগে স্ক্ৰীনত দিয়া কন্টাক্ট নম্বৰত এতিয়া যোগাযোগ কৰিব পাৰে ধন্যবাদ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব